নমস্কাৰ বন্ধুসকল মোৰ খেতিয়ক ইউটিউব চেনেলটোৰ পৰা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই এটা ভিডিঅ' দেখাম আপোনালোকক গাহৰি এজনী জগাৰ পিছত আপোনালোকৰ এতিয়া গৰম দিন আহি আছে আৰু গৰম দিনত আপোনালোকে কিদৰে গাহৰিজনী পৰিষ্কাৰ কৰিব তাৰ এটা ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াইছোঁ আৰু এইখন ফাৰ্মখন মোৰ ভাইটিহঁতৰ ফাৰ্ম মোৰ ভাইটি দুজন তেওঁলোকে দুজনে ফাৰ্মখন চাই থাকে আৰু তেওঁলোকে কিদৰে গাহৰিজনী জগাৰ পিছত তেওঁলোকে এতিয়া গৰম দিন আহি আছে আৰু পৰিষ্কাৰ কেনেকৈ কৰিব লাগে তাৰ এটি ভিডিঅ' আগবঢ়াইছোঁ আৰু ভিডিঅ'টো এতিয়া চাই থাকক হয় বন্ধুসকল আপোনালোকে গাহৰিজনী জগাৰ পিছত অলপ কুহুমীয়া গৰম পানী আৰু অলপ নিমখ লৈ এখন কাপোৰ ল'ব লাগিব আৰু এইদৰে আপোনালোকে ভিডিঅ'ত দেখাৰ দৰে চাফা কৰি দিব লাগিব আৰু তেতিয়া আপোনালোকৰ কোনো মাখি বা কিবা কিবি একো নপৰে পৰিলেও মানে তাত কোনো বীজাণু নাইকিয়া হৈ যাব আৰু আপোনাৰ তেতিয়া মাখি চাখি পৰিলেও একো এটেক নহয় সেইটো কাৰণে এইদৰে ধুনীয়াকৈ ধুই দিব লাগে তেতিয়া আপোনালোকৰ কোনো টেনশ্যন নাথাকে সেইটোকে মই বোলো আজি ভিডিঅ'টো আপোনালোকৰ আগত দেখাওঁ সেই ভাইটিয়ে চাফা কৰি আছে ধুনীয়াকৈ চাফা কৰি দিব লাগে একো নাই একদম ধুনীয়াকৈ চাফা কৰি দিব লাগে ধুই দিব লাগে তেতিয়া আপোনালোকৰ কোনো প্ৰব্লেম নহয় আৰু ভিডিঅ'টো আজি আপোনালোকক এইখিনিকে দেখালোঁ আৰু ভিডিঅ'টো কেনে লাগিলে জনাব ধন্যবাদ